11 মোৰ কিমান দাম 46 কালাৰ X সো ইয়াৰ দামটো কিমান ৰাখিছে 24 6 month warranty 24 সো iPhone 8 এইটো কিমান আছিল এটো আইব 2500 টকা Nokia 2500 টকা তো নেক্সট এটো OnePlus 3T এটো পাবো মাত্ৰ 7000 টকা আজি আইছো মই এটা ধামাকাদাৰ ব্লগ লৈ আজি মোবাইল দোকান নহয় আপোনালোকক মেলা দেখুৱাম এই দোকান মেলা দেখুৱাম আপোনালোক গিভ আপ আছে ইয়াতে আপোনালোকৰ আইফোন ললে আপোনালোক গিফট পাব স্মাৰ্ট ডিল তো স্মাৰ্ট ডিল আপোনালোকে নাম শুনিছে তো আপোনালোকৰ মোবাইলৰ কাৰণে বিখ্যাত স্মাৰ্ট ডিল সো এই মোৰ বেকসাইড দেখিছে আপোনালোকৰ আইফোন ভৰ্তি হৈ আছে আইফোন এন্ড্ৰইড ভৰ্তি হৈছে বাকচ দিব আছে আৰু ইপিনে চাব গ'লে আপোনালোকে আইফোন এন্ড্ৰইড OnePlus তো সকলো ধৰণৰ দেখুৱাম আৰু কি গিফট নো আছে আপোনালোকে লাষ্টলৈকে ভিডিঅটো চাই থাকক জনি আছাম ব্লগ তো সকলোকে নমস্কাৰ মোৰ ভিডিঅলৈ স্বাগতম জনাইছো আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅটো চাই থাকিব আৰু ভিডিঅটো যোনে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকক কৈছো সাবস্ক্ৰাইব কৰিব সো বলক আজি ভিডিঅটো আৰম্ভ কৰো আৰু কিনো গিফট আছে স্মাৰ্ট ডিলত সো জানো বলক তো ভিডিঅটো লৈ চাই থাকক So guys, I finally smart dealer dada palo dada namaskar janaইছো আপোনালোকক মোৰ ভিডিঅলৈ সো আপোনালোকৰ আজি এটা গিফট আছে বহুত ধামাকাদাৰ গিফট তো গিফটটো আমি লাষ্টত কম মোৰ ভিউসকলক সো আজি ষ্টাৰ্টিং কৰ পৰা আছে আপোনালোক আমাৰ ষ্টাৰ্টিং আজি 2500 টকা আছে with 6 months warranty পাবো সো গাইস তো ও মাই গড 2500 টকাত বলে মোবাইল পাইছে অনলি এন লগত আছে আপোনালোক 6 month warranty সো ইয়াত কি লাগে সো বলক আজি ভিডিঅ তেনেহলে আৰম্ভ কৰো একদম ধামাকাদাৰ ব্লগ সো প্লাস দেখিব পাইছে মোৰ চকুৰ আগত তো আইফোন OnePlus এন্ড্ৰইড তো সকলো ধৰণৰ আইফোন সো বলক তেনেহলে আজি আমি আৰম্ভ কৰো रुको जरा सबर करो बोला धक्का बुक्की नहीं আজি কোৰ পৰা ষ্টাৰ্টিং কৰিব আজি মোবাইল এন্ড্ৰইড পৰা কৰো এন্ড্ৰইড সো এন্ড্ৰইড কোৰ পৰা ষ্টাৰ্ট কৰিব এন্ড্ৰইড এটো Realme 5 Pro হয় 8120 ভেৰিয়েন্ট হয় এটো আপোনাৰ ভিউৰ কাৰণে only 7800 so Realme 8GB RAM 128GB storage তো Realme 5 Pro so guys ইয়াত কি লাগে আৰু ইয়াৰ ধামাকাদাৰ ডিসকাউন্ট দি কৈছে তো আহিলে আৰু কিবা চাই দিব দাদাই সো একচুয়ালি আমাৰ প্ৰাইসত কোনো দিব নোৱাৰে হয় বহুত ভিডিও চাইছো বা তোমাকো দেখা পাইছো তোমাৰ ভিডিওবিলাক আজিলৈকে তেনেকুৱা অফাৰ দিয়া নাই আৰু বাট আজি এটা বস্তু মই প্ৰাউডলি ক'ব পাৰো ভিডিও লৈ আহক আপোনালোকে আমাৰ তাতে এইটো বস্তু শুনা নাপায় এই বস্তুটো হ'ল কথাটো হ'ল এইটো যে আমি এইটো নকওঁ আমাৰ ষ্টক নাই বা এইটো মডেলটো বেলেগ আছিলে আপোনালোকে ভিডিও লৈ আহিব সেম মডেলৰ যদি বেলেগ থাকে ন আমি দিয়ে দিম আপোনাক এনেকুৱা নহয় যে আহাৰ পিছত নাপাব স্ক্ৰিনশ্বট লৈ আহক তো এইটোৱে মেইন কথা স্ক্ৰিনশ্বট লৈ আহক সো আপোনালোক আৰু নেক্সট কি দেখাব দাদা নেক্সট দেখাইছো Realme 3 Pro দেখো আগতে কন্ডিশনটো এবাৰ দেখাই দিও সো কন্ডিশনটো এবাৰ দেখুৱাই দিছো তো আপোনালোক কন্ডিশন সবৰ একদম গুড কন্ডিশন স্মাৰ্ট ডিলৰ মোবাইল ক'বই নালাগে তো একদম ষ্টক এভেইলেবল আছে সো ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ প্ৰাইসটো ৰাখিছো only 7000 তো গাইস তো Realme 3 Pro 4GB RAM 64GB storage তো 7000 ৰাখিছে এইটো সো ইয়াত কি লাগে গাইস স্মাৰ্ট ডিলৰ আপোনালোক কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোক স্ক্ৰিনত ওলাই আছে নাম্বাৰটো তো সোনকালে কন্টাক্ট কৰক আজি কন্টাক্ট কৰক আৰু মোবাইল লৈ যাওক ধামাকাদাৰ ডিসকাউন্ট তো নেক্সট কি দেখাব নেক্সট দেখাও Poco C3 কিমান হ'ব লাগে তোমাৰ সো Poco C3 টো 464 ফুল স্ক্ৰিন সো এইটো মোৰ ভিডিঅ'ৰ কাৰণে 6000 তো মাই গড মই কোৱা লগে আপোনালোকৰ কাৰণে 6000 মোবাইল দিছে Poco সো ইয়াত কি লাগে গাইস তো মই আপোনালোকৰ কাৰণে ইমান কম ৰেঞ্জত কৰিলো Poco 6000 সো তথাপিও আহাৰ লগে অলপ দাদাই চাই দিব স্মাৰ্ট দিলে সো স্মাৰ্টৰ কথা ক'বই নালাগে দাদাটো পপুলাৰ এইটো মোবাইলৰ কাৰণে সো নেক্সট কি দেখাব নেক্সট Redmi Note 7 Pro সো ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে আগতে আমি বিকিছিলো 7800 বৰ্তমান আমি পুৰা ফুল ডিসকাউন্টত দি কেনে 7000 দি দিম 7000 সো মোৰ ভিউসকলৰ কাৰণে আৰু একদম ফোন একদম আপোনাৰ একদম কন্ডিশন দেখুৱাইছো বেক সাইড সবৰ আপোনালোকে 4GB 64GB storage তো Redmi 7 Pro সো ইয়াত কি লাগে গাইস তো 7000 দি আছে আৰু এটা কম বাজেটত আছে 7S এটো 5500 আহিব অনলি সো এটো 5000 আহি যাব আমি এবোৰ ফোন আমি ডলিয়া এটো কাৰণে নেদেখাও কাৰণ আপোনালোকে বুৰবক নহয় আৰু আমি আপোনালোকক বুৰবক বনাম বুলি হেতু আশা আমি নকৰো হেতু কাৰণে নকৰো যে আপোনালোকে সব জানে হেতু ফিজিক্যাল কন্ডিশন চেক কৰিলো আপোনালোকে নিজে গম পাব মই ডলিয়া আপোনালোকক একো দেখাবলগীয়া নাই
সো দাদাই ক'লে এইটো দলিয়াই একো নেদেখুৱাই সো একদম পুৰা ফুল কণ্ডিশ্যন মোবাইল দেখুৱাব সো নেক্সট আৰু কি দেখাওঁ এণ্ড্ৰইডৰ নেক্সট দেখাও Poco M2 Poco M2 ভেৰিয়েণ্ট হয় 6 মাহৰ ওৱাৰেণ্টি আছে হয় নতুন ফোনৰ নিচিনা সো প্ৰাইচটো প্ৰাইচ এটো অনলি 8000 আহিব অনলি 8000 তো Poco M3 M2 so 6128 M2 Poco তো এইটো কিমান ক'লে এটো অনলি 8000 দি অনলি 8000 তো তিনটা ক্যামেৰা থকা সো চাৰিটা ক্যামেৰা আছে আৰু ফিংগাৰপ্ৰিন্ট আছে তো আপোনাক দেখুৱাই দিছো মোবাইলটো সো স্মাৰ্ট ডিলৰ আপোনাক কম ৰেঞ্জত পাই আছে আৰু হোলসেল ৰেটতো ক'ব নালাগে আপোনালোকে হোলসেল ৰেটত টিভিও পাব পাৰে কিজানি অফাৰত টিভি স্ক্ৰিনটো চলি আছে আমাৰ হয় টিভি ৰাখা আছে আৰু এজনে পালে আমাৰ নিজৰ চেনেলত দিছো আমি হয় বহুতে চাব চেনেলৰ লিংক দিয়া मस्त जोक मारा रे ये हंस रे हलकट हंस সো গাইজ আপোনালোকে এটা কথা কওঁ যে আপোনালোকে স্মাৰ্ট ডিলত আপোনালোকে মোবাইল এনেকৈ ওলোৱাটো সম্ভৱ নহয় যি গতিকে সো এইবোৰ দেখিছে দাদা এইবোৰতো সব একদম মোবাইল থকা বক্স সব মোবাইল থকা বক্স আৰু অলৰেডি দেখা পাইছা তলৰ গাড়ী এখন হয়। আছে সব মোবাইলে আছে এইবোৰ সব মোবাইলে আহিছে মানুহ গৰ্ডনৰ পৰা ওলাম লাহে লাহে হয় সময় আছে কালিলৈকে আহি হৈ যাব সো এইপিনেও দেখুৱাল আপোনালোক মোবাইল আছে তো দেখুৱাব পাইছে আপোনালোকে যোনপিনে আছে এইপিনে মোবাইল আপোনালোক দেখুৱাই দিছোঁ সো নেক্সট আৰু কি দেখাব আপোনালোকে নেক্সট এটা অফাৰ আছে হয় এইটো হ'ল OnePlus 3D 6 মাহৰ ওৱাৰেণ্টি 664 ভেৰিয়েণ্ট হয় এইটো আমাৰ তাতে অনলি 7000 পাই Oh my god 7000 OnePlus 3D তো গাইজ আপোনালোক 7000 দি আছে OnePlus তো গাইজ কি লাগে স্মাৰ্ট ডিলত 6 মান্থ ৱাৰেণ্টি সো গাইজ একদম কৈছোঁ আপোনালোক ধামাকা আজি আপোনালোকৰ পানীৰ দৰে দাম দি আছে স্মাৰ্ট দিলে আৰু ইয়াতে ক'লোঁ আপোনালোক মেলা এখন মোবাইলৰ দোকান নহয় মেলা আপোনালোক 7000 দি আছে OnePlus সো গাইজ সোনকালে আহক আপোনালোক স্ক্ৰীনত নাম্বাৰ দি আছে কণ্টেক্ট কৰক ৰাতি কণ্টেক্ট কৰি আপোনালোকে মোবাইল লৈ যাওক কম ৰেঞ্জৰ আপোনালোক যেনেকুৱা মোবাইল লাগে তেনেকুৱা মোবাইল আপোনালোকে লৈ যাওক স্মাৰ্ট ডিলৰ পৰা নেক্সট কি দেখাব নেক্সট আৰু কি দেখাব OnePlus এইটো 12 ফৰ হয় 12 তো 12 ৰ ষ্টক দেখুৱাই দিছোঁ 12 চাব পৰা আপোনালোকে এইটো 12 ফৰ গুটিকেইটা বক্সতে সো আপোনালোকে ভাবিব বোলে খালি বক্স থৈ দিছে সো দাদা একদম ফাইনেলি দেখাই আছে বক্স খুলি দেখাই আছে অপেন বক্স আইফোন 12 সো এইটো সিল পেক এইটো গাইজ দেখুৱাইছোঁ আপোনালোক চব দেখুৱালোঁ সিল পেক সো ইয়াৰ প্ৰাইচসমূহ কেনেকুৱা ৰাখিছে ইয়াৰ প্ৰাইচ আমাৰ তাতে 40000 ৰ পৰা পাব হয় আপ টু 48000 লৈকে 48000 লৈকে পাব উইথ 6 মান্থৰ ওৱাৰেণ্টি আহিব হয় সব মডেল আৰু কিবা গিফ্ট আছিল যে কোনটো মোবাইল গিফ্ট আছে গিফ্টটো হ'ল প্ৰ মডেলৰ কাৰণে সো গাইজ আপোনালোক ফাইনেলি গিফ্টৰ কথা কৈছোঁ এতিয়া কৈ দিয়ক যিকোনো প্ৰ মডেল হওক হয় 12 প্ৰ হওক বা 11 প্ৰ হওক হয় বা 13 প্ৰ হওক তাৰ হয়। 13 প্ৰ মডেলৰ লগত এয়াৰপড প্ৰ আমাৰ গিফ্ট কৰা হৈ আছে হয়। নেক্সট অৰিজিনেল হয় মাৰ্কেটৰ ইয়াৰ ভ্যালু 10000 আছে হয় গমে পাই এইটো আমাৰ স্মাৰ্ট ডিলৰ তৰফৰ পৰা টোটালি বিনামূলীয়াকৈ বিনামূলীয়া সো গাইজ বিনামূলীয়া অফাৰ এইটো ধামাকাদাৰ অফাৰ দিলোঁ এণ্ড নেক্সট কি দেখাব আৰু OnePlus এইটোৰ দাম কিমান ক'লে দাদা এইটো দাম হ'ল অনলি 65000 65 মান্থৰ ওৱাৰেণ্টি 6 মান্থ ৱাৰেণ্টি সো গাইজ আপোনালোক 65 দি আছে 6 মান্থ ৱাৰেণ্টি সো গুৱাহাটীত ক'তো নাপাব স্মাৰ্ট ডিলত পাই যাব আপোনালোকে কম ৰেঞ্জত মোবাইল সো এনে অৰিজিনেল দামটো কিমান আছিল ইয়াৰ অৰিজিনেল 1,30,000 1,30,000 আপোনালোকে 1 লাখ আপোনালোকে মাইনাছ কৰি 65 পাই আছে গাইজ কি লাগে তাৰ আপোনালোকে গিভো পাব লগত তো স্মাৰ্ট ডিলত আপোনালোকে লগ আপোনালোকে ষ্ট'ৰ ভিজিট কৰক এণ্ড নেক্সট কি দেখাব OnePlus iPhone 11 Pro iPhone 11 Pro সো iPhone 11 Pro 256 ভেৰিয়েণ্ট হয় 6 মান্থৰ 11 মান্থৰ ওৱাৰেণ্টি পাব 100% বেটাৰি হেল্থ এইটো প্ৰাইচ আহিব অনলি 46000 only 46000 সো আপোনালোকে iPhone 11 Pro সো 46 পাই আছে আপোনালোকে এনেকুৱা এয়াৰপড প্ৰ সো গাইজ এইটো লগতো গিফ্ট দি আছে স্মাৰ্ট ডিলেটৰ গাইজ কি লাগে আপোনালোকক iPhone 11 Pro লগত পাই আছে iPhone এইটো কি আছিলে 12 Pro তো Pro লগত আপোনালোকে গিফ্ট পাব আৰু নেক্সট কি আছিলে iPhone X হয় 100% বেটাৰি হেল্থ হয় 11 মান্থৰ ওৱাৰেণ্টি পাব 11 মান্থ ৱাৰেণ্টি সো ইয়াৰ প্ৰাইচ কিমান ৰাখিছে ইয়াৰ প্ৰাইচ আহিব অনলি 24000 only 24000 তো only 24000 আপোনালোকে iPhone X পাই আছে 256 ষ্ট'ৰেজ সো কি গাইছে আপোনালোকে 100% বেটাৰি হেল্থ তো গাইজ কি লাগে আপোনালোক তো আপোনালোকে দেখি আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন কোনো স্কেচ নহ'ব মোবাইল আপোনালোকে স্মাৰ্ট ডিলত তো নেক্সট কি আছিলে নেক্সট আছিলে iPhone XR আমাৰ তাতে 24 ৰ পৰা পাব 20 ৰ পৰা পাব 20 আপ টু 25 লৈকে 25 5000 লগত ডিছকাউণ্ট এনেকৈ থাকিব আপোনালোকক এণ্ড আপোনালোকে কি ক'লে এইটো iPhone XR 20000 টকাৰ পৰা ষ্টাৰ্টিং মোবাইল আছে আপোনালোক যিটো কালাৰ লাগে এইটো কালাৰ পাব স্মাৰ্ট ডিলত চ' আৰু নেক্সট কি আছে iPhone 7 128 ভেৰিয়েণ্ট হয় এইটো প্ৰাইচ আহিব অনলি 9000 only 9000 iPhone 7 128 ষ্ট'ৰেজ চ' বেটাৰি হেল্থ এইটো 80 প্লাছ পাব 80 প্লাছ তো আপোনালোক কি লাগে এইটো কিমান দি আছে এইটো দি আছে 9000 তো গাইজ আপোনালোক iPhone 7 দি আছে 9000 চ' নেক্সট আৰু কি আছিলে নেক্সট আছিলে iPhone 8 6 মান্থৰ ওৱাৰেণ্টি পাব 64 ভেৰিয়েণ্ট হয় এইটো আমাৰ তাতে পাব অনলি 14500
আইফোন 14,000 টকা পাইছে আইফোন 8 কি লাগে গাইছ আপোনালোকক কি আছিল কিমান জিবি iPhone 8 14,500 64 ষ্ট'ৰেজ চ' গাইছ কি লাগে আপোনালোক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আপোনালোক দেখুৱাই আছোঁ চ' কেমেৰাৰ আগত দেখুৱাই দিওঁ আপোনালোক একদম স্কেচ নাই এটা মোবাইলতো আইফোন আৰু এটা দেখিলোঁ কি চেমচাং চ' চেমচাং এইটো কি আছিল দাদা চেমচাঙৰ এইটো S10 প্লাছ হয় ফ্লেগশ্বিপ ফোন হয় बाय बाय टाटा गुड बाय गया